নমস্কাৰ ভাইটি ভণ্টিসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত এটা নতুন ভিডিঅ'ৰ সৈতে। তো তোমালোকক বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। ইয়াৰ কাৰণ এটাই, কাৰণ মই তোমালোকৰ কাৰণে সমাজ বিজ্ঞানৰ নোটছ বনাই আছিলোঁ, বা তোমালোকৰ যিবিলাক আগৰ মেট্ৰিক পৰীক্ষা, হাফ ইয়াৰলি, প্ৰি বৰ্ড এক্সামত কুৱেশ্যন আহিছে, তো সেই কুৱেশ্যনখিনি মই তোমালোকৰ কাৰণে গোটাই আছিলোঁ। চ' অলপ দেৰি হ'ল, কিন্তু এতিয়াৰ পৰা তোমালোকে ৰেগুলাৰলি ক্লাছবিলাক পাই থাকিবা। মোৰ গাটো অলপ ভালে নাছিলে এইকেইদিন, চ' তোমালোকে আজি ভিডিঅ'টো ইমান এটা জোচ নাপাব পাৰা, কাৰণ মই ইমান এটা চিঞৰিব পৰা নাই, কাৰণ গাটো ইমান এটা ভালে নাই এতিয়াও। তো তোমালোকৰ কাৰণে তথাপি মই ভিডিঅ'টো বনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আনিছোঁ এটা এনেধৰণৰ এটা সুখবৰ, যিটো খবৰ শুনি তোমালোকেও ভাল লাগিব। তোমালোকৰ কাৰণে মই এটা বেটছ লঞ্চ কৰিবলৈ বিচাৰিছোঁ, আৰু সেই বেটছটোত তোমালোকক মই বিভিন্ন ধৰণৰ সুবিধাবিলাক দিম। তো সেইটো হৈছে সমাজ বিজ্ঞানৰ বেটছসকল। এই সমাজ বিজ্ঞানৰ যিটো বেটছ আছে, এই বেটছটো তোমালোকৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ 16 জুলাই 2025 পৰা ষ্টাৰ্ট হৈছে, আৰু তোমালোকৰ এইটো একেবাৰে প্ৰি বৰ্ডৰ আগত শেষ হৈ যাবগৈ চাগে। তো তোমালোকক বেটছত যিধৰণে পঢ়ায়, মই তেনেকৈ চাগে নহ'লেও, কিন্তু তোমালোকৰ কাৰণে মই 10 মিনিট 15 মিনিট ডেইলি পঢ়াম, আৰু তাৰ পৰাই যিখিনি কুৱেশ্যন আনচাৰ আহে, যিটো টপিক পঢ়াইছোঁ তাৰ যিখিনি কুৱেশ্যন আনচাৰ আগত আহিছে সেইখিনি আলোচনা কৰি যাম। গতিকে তোমালোকৰ কাৰণে এইটো খুবেই ভাল হ'ব। তোমালোকে সম্পূৰ্ণ জইন কৰিব পাৰে এই ইউটিউবতে, আৰু ক্লাছবিলাক পাই থাকিবা। আৰু মই তোমালোকক থাম্বনেইলত সদায় তোমালোকক Day 1 Day 2কৈ লিখি যাম। তোমালোকে যদি Day 1 টো নাই চোৱা, চাই ল'ব পাৰা, বা #1 #2 বুলি লিখা থাকিব পাৰে। ঠিক আছে, তো প্ৰথম চেপ্টাৰ আমি ষ্টাৰ্ট কৰোঁ, ভাৰতীয় গণতন্ত্ৰ। ঠিক আছে, ভাৰতীয় গণতন্ত্ৰ 1 মিনিট 29 ছেকেণ্ড গুচি গ'ল, কেনেকৈ কথা পাতিব লাগিব অলপ, হয়নে? তো ভাৰতীয় গণতন্ত্ৰ, ইয়াত আমি 3টা টপিক শিকিম। এটা হৈছে সংবিধানৰ আদৰ্শ, এটা হৈছে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা, যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, আৰু এটা হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। তোমালোকে বাৰু চেপ্টাৰটোৰ নাম বুজি পাইছানে? ভাৰতীয় গণতন্ত্ৰ বুজি পাইছা ধৰি লৈছোঁ। তো গণতন্ত্ৰ মানে কি? জনসাধাৰণৰ শাসন। গণ মানে জনসাধাৰণ, আৰু তন্ত্ৰ মানে শাসন। গতিকে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আমি সকলোৱে জানো, গতিকে সেই ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে আমি ইয়াত পঢ়িম দেই। তো আজি আমি পাতনিটো পঢ়িম, আৰু এই চেপ্টাৰটো মই 4টা পাৰ্টত শেষ কৰি দিম। বাকী 3টা পাৰ্টত সংবিধানৰ আদৰ্শ, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা, যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ সম্পৰ্কে পঢ়িম। এতিয়া চোৱা, পাতনিত কি কৈছে যে আমি সকলোৱে জানো ভাৰতবৰ্ষত প্ৰায় 2টা শতিকা ব্ৰিটিছৰ অধীনত আছিল। 2টা শতিকা মানে 200 বছৰ আছিলে, হয়নে? আৰু সেই ভাৰতবৰ্ষখন 200 বছৰ বুলি ক'লে যে 1757 পৰা একেবাৰে 1947 চনলৈকে। ঠিক আছে, এই সময়ছোৱাত 2টা ভাগত ভাগ কৰিব পাৰি। 1757 পৰা 1857লৈকে এই সময়ছোৱাত কোম্পানীৰ শাসন আছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন। আৰু বাকী 1857 চনত যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, সেইকাৰণে 1858 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ শাসনভাৰ কোম্পানীৰ পৰা মানে ইংলেণ্ডৰ ডাইৰেক্ট চৰকাৰে ল'লে, গৃহ চৰকাৰে ল'লে, আৰু ক'লে যে তোমালোকে কৰিব নোৱাৰিছা শাসন, ইমান ডাঙৰ এটা ভয়ানক পৰিস্থিতি এটা হৈ গ'ল, চিপাহী বিদ্ৰোহৰ নিচিনা, গতিকে আমি শাসন কৰিম। তো সেই পিছৰখিনি মানে কি হ'ল, তেতিয়াহ'লে ইংলেণ্ডৰ ৰাণী বা ইংলেণ্ডৰ গৃহ চৰকাৰে শাসন কৰিলে। তো তেনেধৰণৰ কথা আছিলে, এইখিনি তোমালোকে চাগে পঢ়িছা। তো এই ভাৰতবৰ্ষখন তেতিয়াহ'লে কি আছিলে? 2টা শতিকা ব্ৰিটিছৰ অধীনত আছিল, আৰু সেই ভাৰতবৰ্ষখনে 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা যেতিয়া লাভ কৰিলে, তেতিয়া সি বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে জনাজাত হৈ পৰিলে। এতিয়া যিদৰে আগতে ৰাজতন্ত্ৰৰ দিনত কি আছিলে? ৰজাই আছিলে সৰ্বেসৰ্বা, বা ৰজাৰ যিটো মুখৰ কথা, সেই মুখৰ কথাই আছিলে আইন, তেওঁৰ মতে যিহেতু দেশখন পৰিচালনা হৈছিলে। ঠিক একেদৰে এখন গণতান্ত্ৰিক আৰু স্বাধীন ৰাষ্ট্ৰৰ কাৰণে কি প্ৰয়োজন হয়? তেতিয়াহ'লে এখন সংবিধানৰ প্ৰয়োজন হয়। সংবিধানো সেয়ে মানে যে সেই দেশখন বা সেই গণতান্ত্ৰিক ৰাষ্ট্ৰখন পৰিচালনা কৰিবৰ কাৰণে যিবিলাক নীতি নিয়মৰ প্ৰয়োজন হয়, সেই নীতি নিয়মবিলাক য'ত আছে সেয়াই হৈছে সংবিধান। এতিয়া এই গণতন্ত্ৰ আৰু সংবিধান দুয়োটা এটা নহ'লে আনটো নচলে। মানে চোৱা, যদিহে গণতন্ত্ৰ আছে কিন্তু সংবিধান নাই, তেতিয়াহ'লে সি কেতিয়াও প্ৰকৃত গণতান্ত্ৰিক দেশ হ'ব নোৱাৰে। ঠিক একেদৰে ধৰি লৈছোঁ, এতিয়া কি আছে? সংবিধানখন আছে কিন্তু গণতান্ত্ৰিক দেশ নাই, তেতিয়াহ'লে সেই সংবিধানৰ কিবা কাম আছে নেকি? নাই, কাৰণ সংবিধান গণতান্ত্ৰিক দেশতহে লাগে, মানে সেয়েহে কৈছে কি বুলি, যে সংবিধান আৰু গণতন্ত্ৰ দুয়ো এটা আনটোৰ পৰিপূৰক, অৰ্থাৎ ইটো নহ'লে আনটো নচলে। ঠিক আছে, এতিয়া আমি সকলোৱে জানো ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে 1947 চনৰ 15 আগষ্ট তাৰিখে। কিন্তু ভাৰতবৰ্ষৰ সংবিধানখন 1947 চনৰ আগৰে পৰা মানে প্ৰস্তুত কৰাৰ কামটো মানে প্ৰস্তুতিটো চলিছিলে। ঠিক আছে, তো সেই সংবিধান প্ৰণয়নৰ প্ৰস্তুতিটো স্বাধীনতা লাভ কৰাৰ আগৰে পৰা আৰম্ভ হৈছিলে। এতিয়া 1945 চনতে যেতিয়া জুলাই মাহত ইংলেণ্ডত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাত শ্ৰমিক দলটো মানে কাৰ্যকাললৈ আহিছিলে, আৰু সেই শ্ৰমিক দলে চৰকাৰ গঠন কৰিয়েই ভাবিছিলে ভাৰতবৰ্ষক সিদ্ধান্ত স্বাধীনতা দিব বুলি। আৰু সেইকাৰণে তেওঁলোকে কি কৰিলে? ভাৰতবৰ্ষৰ কাৰণে এখন সংবিধান ৰচনাৰ কাৰণে যিটো প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাব, তাৰ কাৰণে সেই ব্ৰিটিছ চৰকাৰে অৰ্থাৎ শ্ৰমিক দলে কাক পঠিয়ালে? তেতিয়াহ'লে
1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়ালে কাক পঠিয়ালে মনত ৰাখিবা কেবিনেট মিছনক কিয় পঠালে সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ কাৰণে কেবিনেট মিছন বা কি কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত এটা গোট আৰু 3জন কেবিনেট মন্ত্ৰী বুলি কৈছে যে সেইকেইজনৰ নামটো তোমালোকে মনত ৰাখিবা সেইকেইজন হৈছে লৰ্ড পেট্ৰিক লৰেন্স নামটো মনত ৰাখিবা সেকেন্ড হৈছে ছাৰ ষ্টেফোৰ্ড ক্ৰিপছ আৰু থাৰ্ডটো হৈছে এভি আলেকজেণ্ডাৰ ঠিক আছে এই কেবিনেট মিছনে কি কৰিলে ভাৰতবৰ্ষত সংবিধান সভা গঠন কৰিলে আৰু সেই সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছে 1946 চনৰে 9 ডিচেম্বৰ তাৰিখে আৰু প্ৰথম বৈঠক হৈছে গতিকে তাৰ সভাপতি এজন থাকিব সেই প্ৰথম বৈঠকৰ সভাপতিজন হৈছে ডক্টৰ সচিদানন্দ সিনহা মনত ৰাখিবা কেতিয়াও ভুল নকৰিবা ঠিক আছে ঠিক একেদৰে ৰাজেন্দ্ৰ প্ৰসাদক সেই যিখন বৈঠক সেই বৈঠকখনতে ৰাজেন্দ্ৰ প্ৰসাদক কি কৰা হ'ল তেতিয়াহ'লে স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হ'ল বুজি পালা গতিকে স্থায়ী সভাপতি কোন ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰথম বৈঠকৰ সভাপতি কোন ডক্টৰ সচিদানন্দ সিনহা এতিয়া সংবিধান যে ৰচনা কৰিব প্ৰস্তুত কৰিব এই সম্পৰ্কত কিমানখন জানানে 11খন বৈঠক বহিছিলে হল আৰু এই সংবিধানখন প্ৰস্তুত কৰিবৰ কাৰণে আকৌ সংবিধান সভাৰ এখন খচৰা কমিটি গঠন কৰা হৈছিল সেইখন গঠন কৰা হৈছিল 1947 চনৰ 29 আগষ্ট তাৰিখে কেনেকৈ মনত ৰাখিবা 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হৈছে তাক দুগুণ কৰি দিবা 1948 চনৰ 30 আগষ্ট হৈ যাব তাৰ পৰা এক বিয়োগ কৰি দিবা 1948 চনৰ 29 আগষ্ট তাৰিখে কি হৈছে তেতিয়ালে খচৰা কমিটিখন গঠন হৈছে আৰু এই খচৰা কমিটিখন গঠন হৈছে 7জন বিশেষজ্ঞক লৈ বিভিন্ন ক্ষেত্ৰৰ 7জন বিশেষজ্ঞক লৈ যিখন খচৰা কমিটি গঠন হৈছে হিহঁতকে সংবিধানৰ এখন খচৰা বনাবৰ কাৰণে মানে দায়িত্বটো দিয়া হ'ল আৰু তাৰ যিগৰাকী অধ্যক্ষ বা সভাপতি সেইজনৰ নামটো কেতিয়াবা লিখিবলৈ আহে সেইজন হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ অৰ্থাৎ বি মানে হৈছে ভীমৰাও আৰ মানে হৈছে ৰামজী আম্বেদকাৰ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ বা তেখেতক বাবা চাহেব বুলি জনা যায় ঠিক আছে তো মনত ৰাখিবা তেতিয়াহ'লে কি সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি ডক্টৰ সচিদানন্দ সিনহা স্থায়ী সভাপতি সংবিধান সভাৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান খচৰা কমিটিৰ সভাপতি এজন হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ কেতিয়াও ভুল নকৰিবা ঠিক আছে তাৰপিছত চোৱা এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল পৰিশ্ৰম কৰি আৰু যেটো একচুৱেলি যদি আমি চাবলৈ যাওঁ হেতু হৈছে তোমালোকৰ 2 বছৰ 11 মাহ 18 দিন প্ৰায় 3 বছৰে নহয় জানো 12 দিনহে থাকিলেগৈ 3 বছৰলৈ তো প্ৰায় 3 বছৰ বা 2 বছৰ 11 মাহ 18 দিন পৰিশ্ৰমৰ অন্তত কি কৰিলে খচৰা কমিটিখনে সংবিধানৰ খচৰাখন প্ৰস্তুত কৰিলে আৰু সেইখন কি কৰে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে এই যিগৰাকী ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে ৰাজেন্দ্ৰ প্ৰসাদে সাইন মাৰি দিলে স্বাক্ষৰ কৰি দিলে আৰু সেইদিনাখনে আমি এখন কি পালো সংবিধান পালো কিন্তু সেই সংবিধানখন সেইদিনাখন গৃহীত হৈছে সেইখন কাৰ্যকৰী হোৱা নাই সেইখন কাৰ্যকৰী কৰা হৈছে বা বলবৎ কৰা হৈছে তোমালোকৰ 1900 প্ৰণয়ন কৰা হৈছে কেতিয়া 1950 চনৰ 26 জানুৱাৰী তাৰিখে কিন্তু তেতিয়ালে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হ'ল কিন্তু 1948 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হ'ল যদি আমি সংবিধানখন পাইছো কেতিয়া 1950 চনৰ 26 জানুৱাৰী তাৰিখে গতিকে এই 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে এই সময়ছোৱাৰ ভাৰতবৰ্ষৰ শাসনকালটো চলিব লাগিব তো শাসনকাল কিহৰ সহায়ত চলিছিলে ভাৰত চৰকাৰ আইন 1935 চনৰ বুজি পালা এয়া আছিল কনসেপ্ট আই হোপ তোমালোকে বুজি পালা আৰু ইয়াৰ পৰা তোমালোকে মনত ৰাখিবলগীয়া কথাখিনি হ'ল কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল 1946 চনৰ মাৰ্চ মাহত তাৰ পিছত শ্ৰমিক দল কেতিয়া শাসনলৈ আহিছিল 1945 চনত তাৰ পৰা থাৰ্ড মনত ৰাখিবা তোমালোকে যে সংবিধান খচৰা কমিটিৰ সভাপতি বা অধ্যক্ষ কোন হেগৰাকী হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰথমখন বৈঠকৰ সভাপতি ডক্টৰ সচিদানন্দ সিনহা সংবিধান সভাৰ যিগৰাকী স্থায়ী সভাপতি হেগৰাকী হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান খচৰা কমিটি গঠন কৰা হৈছিল 1948 চনৰ 29 আগষ্ট তাৰিখে আৰু 1948 চনৰ 29 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল কিহৰ যোগেদি 1935 চনৰ ভাৰত চৰকাৰ আইনৰ যোগেদি এইখিনি মনত ৰাখি থৈ দিবা ঠিক আছে তোমালোকে এইখিনি পঢ়ি চাব পাৰা কেবিনেট মিছনৰ বিষয়ে অলপ আছে এতিয়া সংবিধান খচৰা কমিটিত যে 7জন বিশেষজ্ঞ লোক আছিলে বুলি কৈছে তো সেইকেইজন কোন চোৱা সেইকেইজন হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ
যিগৰাকী হৈছে সভাপতি, এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, সৈয়দ মহম্মদ সাদুল্লাহ, এন মাধৱ ৰাও, ডি পি খৈতান। এই সৈয়দ মহম্মদ সাদুল্লাহ বুলি যিগৰাকী আছে সেইগৰাকী হৈছে আমাৰ অসমৰ মানুহো সেই সংবিধান খচৰা কমিটিত আছে। গম পালা ন? অসমৰ ব্যক্তিজন কোন বুলি কেতিয়াবা আহিব পাৰে খচৰা কমিটিত থকা, মনত ৰাখিবা সেইজন হৈছে সৈয়দ মহম্মদ সাদুল্লাহ। স্পীডটো অলপ বেছি হৈছে নি বাৰু ক্লাছ কৰা? তো নেক্সট টাইম তোমালোকক অলপ লাহে লাহে বুজাবলৈ ট্ৰাই কৰিম, ঠিক আছে? এতিয়া চোৱা, ইয়াৰ পৰা আগত HSLC পৰীক্ষাত যিখিনি প্ৰশ্ন আহিছে সেইখিনি তোমালোকক এবাৰ মই দেখাই দিছোঁ। এইখিনি মই নিজে লিখি আনিছোঁ তোমালোকৰ কাৰণে বিচাৰি। তো ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? আমি জানোৱে প্ৰথম বৈঠকৰ সভাপতি বুলি ক'লে কোন আহি পৰে? ডক্টৰ সচিদানন্দ সিনহাই। ঠিক আছে? নেক্সট আহিলে তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? গতিকে এই প্ৰশ্নটো 2019ত আহিছে মেট্ৰিক পৰীক্ষাৰ। সেইটো জানিবলৈ হ'লে তোমালোকে এইখিনি জানিব লাগিব, এই নামখিনি তোমালোকে মনত ৰাখি থৈ দিবা। মোৰতো মনত আছে, তোমালোকে মনত ৰাখি থৈ দিবা, ঠিক আছে? তো এতিয়া এই প্ৰশ্নটো চাই লোৱাচোন, কি কৈছে? তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? সেইজন জানোৱে আমি, এন গোপালস্বামী আয়েংগাৰ আছিল, কে এম মুন্সি আছিল, ডি পি খৈতান আছিল। তেতিয়াহ'লে নাছিল কোন? জৱাহৰলাল নেহেৰু। তেতিয়াহ'লে শুদ্ধ অপশ্যন কি হ'ব? সেইটো হৈছে জৱাহৰলাল নেহেৰু। ঠিক আছে? নেক্সট আহিলে চোৱা, তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল? এতিয়া 3 নম্বৰটো আহিছে, এইটো 2024 চনত আহিছে মেট্ৰিক পৰীক্ষাৰ। তো এতিয়া মেট্ৰিক পৰীক্ষাতে সেই পাতনিটোৰ পৰাই কিমান প্ৰশ্ন আহিছে দেখাই দিছোঁ তোমালোকক, হয়নে? তো চোৱা, তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল? ৰাজেন্দ্ৰ প্ৰসাদ আছিলে নেকি? নাছিল। তেওঁতো আছিলে সংবিধানৰ সভাৰ স্থায়ী সভাপতি। তাৰ পৰা ডক্টৰ সচিদানন্দ সিনহা প্ৰথমখন বৈঠকৰ সভাপতি আছিলে। গোপীনাথ বৰদলৈটো নহয়, আৰু আছিলে কোন? সৈয়দ মহম্মদ সাদুল্লাহ, অসমৰ জনক। ঠিক আছে? তাৰপৰা নেক্সট আহিলে চোৱা, এতিয়া প্ৰি বৰ্ডত 2025 চনৰ যিমানখিনি প্ৰি বৰ্ডত আছে, যিমানখিনি প্ৰশ্ন আহিছে গোটেইখিনি তোমালোকৰ কাৰণে লৈ আনিছোঁ। বজালী ডিষ্ট্ৰিক্টত আহিছিলে এইটো। তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? সেই একেটা প্ৰশ্নই এই জৱাহৰলাল নেহেৰু, ডি পি খৈতান আছিলে যে, অৰ্থাৎ এই 2019ত মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নটোৱে ইয়াত উঠাই দিলে। কোনজন ব্যক্তি ভাৰতৰ খচৰা কমিটিৰ সদস্য নাছিল সংবিধান সভাৰ? তো এইটো একেটাই দেখিলে। আৰু ইয়াত ইংলিছতো লিখা আছে এটা কাৰণে, কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষা দিলে তাত ইংলিছতো লিখা থাকিব, অসমীয়াতো লিখা থাকিব, বাংলাতো লিখা থাকিব, হিন্দীতো লিখা থাকিব। সেইকাৰণে পেপাৰখন অকণমান ডাঙৰ হয়। ঠিক আছে? তাৰপৰা নেক্সট আহিলে দ্য চেয়াৰমেন অফ দি ড্ৰাফটিং কমিটি অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ, অৰ্থাৎ ভাৰতীয় সংবিধান খচৰা কমিটিৰ অধ্যক্ষ কোন? ক'লো নহয়, সেইগৰাকী হৈছে কোন? ডক্টৰ BR আম্বেদকাৰ। কেনেকৈ তোমালোকক কৈছোঁ ইতিমধ্যে, কনফিউজ নকৰিবা বা তোমালোকে ইয়াত কেতিয়াও ভুল নকৰিবা। তোমালোকে সদায় মনত ৰাখিবা, ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি, ডক্টৰ BR আম্বেদকাৰ হৈছে সংবিধান খচৰা কমিটিৰ অধ্যক্ষ বা সভাপতি। তাৰ পৰা 3 নম্বৰগৰাকী যিগৰাকী ক'লোঁ সেইগৰাকী কোন আছিলে? সেইগৰাকী হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতি। এয়া হৈছে ডক্টৰ সচিদানন্দ সিনহা, মনত ৰাখিবা। আকৌ ধুবুৰীৰ পৰা ধুবুৰীৰ প্ৰশ্নটো আহিছে, চোৱা, তলৰ কোনজন ব্যক্তি বা কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিল? এতিয়া কেবিনেট মিছনত কোন কোন আছিলে মই তোমালোকক কৈছিলে? লৰ্ড পেট্ৰিক লৰেন্স, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আৰু AV আলেকজেণ্ডাৰ। এইকেইজন তোমালোকে মনত ৰাখিবা বুলি কৈছিলোঁ। হাঁহকেইটাই চিঞৰিছে চাগে বাহিৰত, তোমালোকে মাতটো শুনিছা, তাৰ কাৰণে চৰি। ঠিক আছে? তো ইয়াত তোমালোকে কি লিখিবা তেতিয়াহ'লে? এইটো AV আলেকজেণ্ডাৰ আছিলেনে? আছিলে। পেট্ৰিক লৰেন্স আছিলে, ষ্টেফৰ্ড ক্ৰিপছ আছিলে, ছাৰ চাইমন আছিলে। গতিকে কেবিনেট মিছনৰ অন্তৰ্ভুক্ত কোন আছিল? ছাৰ চাইমন। ঠিক আছে? তাৰপৰা নেক্সট আহিলে মেটছ দ্য ফলোয়িং, মিলাবলৈ আহিছে। এইখিনি মই ভালকৈ লিখিব নোৱাৰিলোঁ, গতিকে মই ডাইৰেক্ট প্ৰশ্নটোকে তোমালোকৰ কাৰণে লৈ আনিছোঁ। ঠিক আছে? তো এইটো চোৱা, ডাইৰেক্ট প্ৰশ্ন ধুবুৰীত আহিছে। ধুবুৰীত চাগে চাই লৈছোঁ ৰ'বা দেই। হয়, ধুবুৰীত আহিছে। ধুবুৰীত 2টা প্ৰশ্ন আহিছে তেতিয়াহ'লে, বুজি পালা? 4 নম্বৰ প্ৰশ্নটো আহিছিলে আৰু 29 নম্বৰ প্ৰশ্নটো আহিছে। এতিয়া মিলাবলৈ গৈছে ৰাজেন্দ্ৰ প্ৰসাদ কোন? ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি। সচিদানন্দ সিনহা আমি জানোৱে, তেখেত হৈছে সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি। ডক্টৰ BR আম্বেদকাৰ খচৰা কমিটিৰ সভাপতি। জৱাহৰলাল নেহেৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ দিছিলে, যিকেইটা তোমালোকক মই পিছত পঢ়ালে বুজি পাই যাবা। তেতিয়াহ'লে আমি গম পালোঁ 1 নম্বৰটো কি? 1 নম্বৰটো B। 1 নম্বৰটো B, ইয়াতো আছে, Aটো আছে, Dটো আছে। এই Bটো আৰু এই Cটো হ'বই নোৱাৰে, কাৰণ 1 নম্বৰটো B, গতিকে 1 নম্বৰটো B। তাৰপৰা 2 নম্বৰটো চোৱা, 2 নম্বৰটো হৈ গ'ল তোমালোকৰ সচিদানন্দ সিনহা, এইটো হৈছে D।
2 to D 2 to D 2 to D দুইটাতে আছে অপশ্যন দেই এটো আছে 2D আৰু এটো 2D বুলি আছে আৰু ইয়াতো 2D বুলি আছে এতিয়া C টো চোৱা এতিয়া C টো চাইলে তোমালোকে গম পাই যাবা C টো হৈছে 3 নম্বৰটো হৈছে তোমালোকৰ ডক্টৰ বি আৰ আম্বেদকাৰ খচৰা কমিটি সভাপতি অৰ্থাৎ এ লোকেট 3 নম্বৰটো এ মানে কোনটো শুদ্ধ তেতিয়াহ'লে আমি গম পাই গ'লো অপশ্যন ডি টো শুদ্ধ হয়নে হয় তো এইখিনি আছিলে আৰু এটা প্ৰশ্ন আহিছে কাৰ্বি আংলঙত হেতু তোমালোকে চাই লোৱা ইয়াত আহিছে ভাৰতীয় সংবিধান খচৰা কমিটি দুজন সদস্যৰ নাম লিখা তোমালোকৰ যদি মনত নাথাকে অন্তত দুজন মনত ৰাখিবা সভাপতিজনৰ নামটো মনত থাকিবই বা থাকিবই হেতু ডক্টৰ বি আৰ আম্বেদকাৰ লিখি দিবা আৰু লগতে লিখি দিবা সৈয়দ মোহাম্মদ সাদুল্লাহ দুজনৰ নাম লিখি দিবা সৈয়দ মোহাম্মদ সাদুল্লাহ বা ডিপি খৈতান যিকোনো দুজনৰ নাম লিখি দিবা আৰু ঠিক আছে তো এইখিনি আছিলে প্ৰশ্ন আশা কৰোঁ তোমালোকে ভাল পালা যদি ভিডিঅ' চাই ভাল পালা ভিডিঅ'টো লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা ইয়াৰ প্ৰথম ক্লাছে আছিলে বাকীকেইটা ক্লাছটো সদায় পাই থাকিবা ডেইলি ক্লাছ পাই থাকিবা তো তোমালোকৰ কেনেকুৱা লাগিছে পঢ়ি কমেণ্ট এটা কৰি জনাবা আৰু এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা লগ পাম এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে ধন্যবাদ